আজিৰ সুন্দৰ কবিতাটি লিখি পঠিয়াইছে তিতাবৰৰ পৰা কবি জুৰি পাঠকে। সংগীত আবৃত্তি জনাৰ্দন জান। কবিতাৰ শিৰোনাম অৰুন্ধতী। সোণাৰুৰ হালধীয়াবোৰে হাত বাউল দি মাতিলে, তোমাৰ বাৰু পুনৰ প্ৰেমত পৰিবলৈ মন নাযায়নে অৰুন্ধতী? কৃষ্ণচূড়াৰ পাহিৰে ৰঙীন হৈ পৰা পদূলিত বৰষুণ নামি আহিলে, তোমাৰ বাৰু পুনৰ প্ৰেমৰ বৰষা হৈ বৈ যাবলৈ মন নাযায়নে অৰুন্ধতী? এজাৰৰ বেঙুনীয়াবোৰে লাহ দি নাচি উঠিলে, তোমাৰ বাৰু পুনৰ নদীৰ পাৰলৈ ঢপলিয়াই যাবলৈ মন নাযায়নে অৰুন্ধতী? বাৰিষা আকাশৰ সাতুৰঙী ৰামধেনুৰ বৰ্ণালী বিচ্ছুৰিত হৈ তোমাৰ খহি পৰা আচল স্পৰ্শ কৰিলে, তোমাৰ বাৰু আগৰ দৰেই লাজত মৰহি যোৱা স্বভাৱটো এতিয়াও আছেনে অৰুন্ধতী? তুমি এইটো কৈছিলা কেতিয়াবা অনুৰোধ নহয় আদেশ সুধিবাচোন। অন্তত এইখিনি অধিকাৰ তোমাৰ আছে। মাজে মাজে মৰম মিহলি ভাষাৰে অভিমানো কৰিবাচোন, তেতিয়া হেনো মৰম বাঢ়ে। হেই অৰুন্ধতী, পাহৰিলা নেকি?